আজি আমি অল সান্তাল উইমেন্স এসোসিয়েশনৰ পৰা আমাৰ আশা তৰফৰ পৰা সান্তাল মহিলাসকলে আমি এই কাৰিকৰ ৰিলিফ কেম্পত উপস্থিত আছো আৰু বহুত দুখ লাগিল কিয়নো ময়ো 96ৰ ভক্তভূমি সেইকাৰণে মোৰ মানে যেতিয়া ৰিলিফ কেম্প দেখো তেতিয়া মানে মোৰ বহুত দুখ লাগে আজি অলপ দেৰিকৈ হ'লেও আমি মহিলা সমিতি ইয়াত উপস্থিত আছো কিয়নো আমাৰ মহিলাবিলাক ইমান সোনকালে আমি আহিব নোৱাৰো বহুত অসুবিধা থাকে তথাপিও আজি আহিবলৈ পোৱাৰ কাৰণে সুযোগ পোৱাৰ কাৰণে আমি বহুত বহুত ধন্যবাদ দিছো আৰু আমাৰ আসাম বুলেটিনৰ চেনেলক আমি বহুত ধন্যবাদ দিছো এই সময়ত আমাৰ বাইকবিলাক লৈ আছে তাৰ কাৰণে বহুত বহুত ধন্যবাদ দিছো ইয়াত আহি দেখিলো যে ইয়াত আমাৰ আদিবাসী সান্তাল সকলৰ ঘৰবিলাক সকলোৱে জ্বলাই দিছে আৰু ইয়াত 30 ঘৰমান মানুহ ইয়াত উপস্থিত আছে আৰু 30 ঘৰৰ মানুহ বহুতেই আছে ইয়াত উপস্থিত তথাপিও এই ঠাণ্ডাৰ সময়ত আমাৰ বহুত দুখ লাগিল যে সিহঁতে এতিয়ালৈকে এক সপ্তাহটো হৈ গ'ল তথাপিও এতিয়ালৈকে নিজৰ ঘৰত যাব পৰা নাই আৰু এই সুযোগটো যাতে সোনকালে আমাৰ বিটিচি চৰকাৰে কৰি দিয়ে যাতে নিজৰ ঘৰত গৈ যাতে শান্তিৰে থাকিব পাৰে তাৰ কাৰণে আমি আমাৰ বিটিচি চৰকাৰ হাগ্ৰামাৰ চিফক আমি অনুৰোধ কৰোঁ আমাৰ মহিলা তৰফৰ পৰা যাতে অতি সোনকালে নিজৰ ঘৰত গৈ যাতে থাকিবলৈ পায় কিয়নো আমাৰ ঘৰত কি নাই আমাৰ গছ গছনি আছে আমাৰ ছাগলীবিলাক আছে গাহৰি আছে সেইবিলাক সৰু সৰু গাহৰি ছাগলীবিলাক সিহঁতে নগলে সেই সকলোবিলাক মৰি যাব সেইকাৰণে মই আমাৰ ফালৰ পৰা অনুৰোধ কৰোঁ যাতে আমাৰ বিটিচি চিফ যাতে সোনকালে এটা ব্যৱস্থা কৰি দিয়ে যাতে নিজ ঘৰলৈ যাব পাৰে যিটো শুনিছো আমাৰ বিটিচি চৰকাৰে দিছে নে অসম চৰকাৰে দিছে যিটো 50,000 টকা দিছে এইটো কিন্তু বহুত দুখৰ কথা ইমান আমাৰ এটা PMGY ঘৰটো বনাবৰ কাৰণে 2070 লাখ টকা লাগে এতিয়া যদি আমাৰ এই 50,000 টকা লৈ ক'ত থাকিম আমি সদায় আমালোকক এনেকৈ কৰে যে যাতে আমি সদায় ছাতিৰ তলত এই যে প্লাষ্টিকৰ তলত থকা মানুহ নিচিনা ভাবে আৰু সেই গতিকে সিহঁতে যিটো চৰকাৰৰ ফালৰ পৰা আমি অনুদান পাইছে আমাৰ কেম্পৰ মানুহবিলাক ৰিলিফ কেম্পৰ মানুহবিলাক সঁচাকৈ এইটো বহুত কম হৈছে সেইকাৰণে অতি সোনকালে আমাৰ ষ্টেট চৰকাৰ আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু আমাৰ চিফ মহোদয় বিটিচিৰ চিফ মহোদয় অতি সোনকালে যাতে কিবা এটা ব্যৱস্থা কৰি যাতে এইটো ভাল এটা বিবেক কৰি যাতে এটা ঘৰটো ভাল দুটা ৰুম আৰু এটা বাৰান্দা যাতে হয় তেনেকে এটা ব্যৱস্থা কৰি দিয়ে তাৰ কাৰণে আমাৰ সান্তাল মহিলাৰ ফালৰ পৰা আমি অনুৰোধ জনাইছো আৰু যিবিলাকক এতিয়ালৈকে গ্ৰেপ্তাৰ হৈ আছে এতিয়া জেলত আছে সেইবিলাকক অতি শীঘ্ৰেই মানে যাতে সিহঁতক মুকলি কৰি দিয়ে কিয়নো সিহঁতে বিনা দোষতে এইবোৰ কাম কৰিছে যিবিলাক দোষী সিহঁতক গ্ৰেপ্তাৰ কৰিলে আমি একো নকলো হয় কিন্তু যিবিলাক বিনা দোষী সেইবিলাকক গ্ৰেপ্তাৰ কৰিব লাগিছিল আৰু এইটো অলপ অন্যায় হৈছে আমি মহিলা তৰফৰ পৰা আমি কৈ আছো যে যদি এনেকৈ ধৰে সান্তাল বিলাকক ধৰে তেনেহ'লে ইমান ঘৰ যি জ্বলাইছে সিহঁতকতো গ্ৰেপ্তাৰ কৰিব লাগিছিল এফালে চাবলৈ নহয় না একফালেও চাইছে সিহঁতে মানে আমাৰ আদিবাসী মানুহবিলাক যিমান আছে গাঁৱৰ সকলোবিলাকতো মানুহ মাৰা নাই কিন্তু যেতিয়া ঘৰটো জ্বলাই দিছে তেতিয়া আমাৰ প্ৰশাসনৰ সন্মুখত আছিল কিন্তু একজনকো ধৰা নাই এইটো আমাৰ কাৰণে বহুত দুখৰ কথা একজনক বড় মানুহ ধৰা নাই এইটো কিন্তু আমাৰ মহিলা তৰফৰ পৰা আমি বহুত নিন্দনীয় কৰিছো কিয়নো সিহঁতকো গ্ৰেপ্তাৰ কৰিব লাগিছিল যিবিলাকে জ্বলাই দিছে যিবিলাকৰ হাতত জুই আছিল সেইবিলাককো ধৰিব লাগিছিল কিন্তু আমি এইটো বহুত দুখ লাগিছে আৰু প্ৰশাসনৰ ফালেও আমি কৈছো যে অকল একফালে কাম কৰিলে নহব দুফালে কামটো কৰিব লাগে তেতিয়াহে আমাৰ যিটো শান্তি আমি কৈ আছো শান্তি এই শান্তিটো সম্পূৰ্ণ হ'ব তথাপিও আমি আমাৰ ৰিলিফ কেম্পত আহি আমি সকলোকে কৈছো যে আপোনালোকে যিয়ে হওক যিটো পাইছো আমি যদি অলপ ভাল হয় টিমটো তেনেহ'লে আপোনালোকে নিজৰ ঘৰত গৈ কোনো মতে আমি কিবা এটা বেৰা লগাইও যাতে আমি থাকিব পাৰো সেইটোৱে আমি অনুৰোধ কৰি গৈছো আমাৰ আদিবাসী ভাই ভনীসকলক আৰু ইয়াৰ ৰিলিফ কেম্পত যিমান বৰ আছে সকলোকে মানে ভয়ৰ মাজতে আমি থাকিব লাগে কিয়নো আমি আদিবাসী মানুহ আমি এই অসমতেই থাকো এই বিটিচিতেই থাকো কিন্তু আমি ইয়াৰ পৰা আৰু ক'তো নাযাওঁ আমাক খেদিলেও আমি নাযাওঁ কিয়নো এইটো আমাৰ ঠাই
এইটোৱে আমাৰ মাটি, সেইকাৰণে আমি ইয়াতে থাকিম। আমি সাহস কৰি নিজৰ নিজৰ ঘৰত থাকিব লাগে, যাতে আমাৰ সকলোৱে সাহস হৈ নিজৰ ঘৰত যাতে আমি গৈ শান্তিৰে আকৌ থাকিব পাৰিম, তাৰ কাৰণে আমি কামনা কৰিছো। এইটোকে কৈ মই মোৰ ফালৰ পৰা মই সমাপ্ত কৰিছো।